নমস্কাৰ মই অভিজিত গোস্বামী আৰু আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ দিনটোৰ কিছুমান গুৰুত্বপূৰ্ণ খবৰ যদিহে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকৰ মোবাইলত আহি থাকে ৰিলায়েন্স জিঅ'য়ে গ্ৰাহকৰ কিছু নতুনত্বৰ সন্ধান কৰি থাকে যাতে গ্ৰাহকৰ সন্তুষ্টি হয় এতিয়া স্বদেশীৰ ঢৌ উঠি আছে সেয়েহে এইবাৰ জিঅ'য়ে নতুন ভিডিঅ' কলিং এপ জিঅ' মিট মুকলি কৰিছে আৰু এই এপটোৱে মাৰ্কেটত আগতে থকা এপ যেনে জুম গুগল মিট হেংআউট আদিৰ দৰে ভিডিঅ' কনফাৰেন্সিং এপৰ লগত বৃহৎ প্ৰতিযোগিতা হ'ব বুলি ক'ব পাৰি গুৰুত্বপূৰ্ণ কথাটো হ'ল যে জিঅ'ত 100 জনলৈ ভিডিঅ' কনফাৰেন্সৰ সুবিধা আছে যাৰ জৰিয়তে বৰ্তমানে স্কুল কলেজ শিক্ষানুষ্ঠানৰ লগতে অন্য প্ৰতিষ্ঠানসমূহতো ব্যৱহাৰৰ বাবে উপযোগিত হ'ব যোৱা কিছুদিনৰ ধৰি ভিডিঅ' কলিং এপৰ প্ৰয়োজনীয়তা বাঢ়ি গৈছে আৰু ইয়াৰ বাবে জিঅ'য়ে মুকলি কৰিছে জিঅ' মিট আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই এপৰ যোগেদি কম্পিউটাৰ মোবাইল সকলোতে ভিডিঅ' কলিং কৰিব পাৰিব আৰু ইয়াৰ বাবে কোনো চাৰ্জ নালাগে মানে বিনামূল্যে এই সুবিধা পাব যদি আপোনালোকে এই এপটো ল'ব বিচাৰে তেতিয়াহ'লে প্লে ষ্ট'ৰ নাইবা এপল ষ্ট'ৰত গৈ ডাউনলোড কৰিব পাৰে কৰোনা পজিটিভ হ'লেও থাকিব পাৰিব ঘৰত শেহতীয়াকৈ ICMRৰ এই নতুন নিৰ্দেশনা অনুসৰি লক্ষণ নথকা কৰোনা ৰোগী ভৰ্তি হ'ব নালাগে চিকিৎসালয়ত কিন্তু সকলো ৰোগীৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয় এই নতুন নিৰ্দেশনা জটিল ৰোগত আক্ৰান্ত লোক ভৰ্তি হ'ব লাগিব চিকিৎসালয়ত কৰোনাত আক্ৰান্ত হ'লে HIV অংগ সংৰোপণ কৰ্কট ৰোগী হ'ব নোৱাৰিব আৰু হোম কোৱাৰেণ্টাইন থাকিব লাগিব তেতিয়া আনকি 60 বছৰ ঊৰ্ধ্বৰ লোকৰ বাবেও প্ৰযোজ্য নহ'ব এই নিৰ্দেশনা যদিও এই ক্ষেত্ৰত অসমৰ বাবে প্ৰযোজ্য নহ'ব বুলি কৈছে শ্ৰী হেমন্ত বিশ্ব শৰ্মাদেৱে তেওঁ কয় যে ICMৰ নিয়ম আমি নামানো কোনো ৰোগীক হোম কোৱাৰেণ্টাইন কৰিলে কাষৰ বা লগৰ আৱাসিকসকলে যি হুলস্থুল লগাব সেইটো কণ্ট্ৰল কৰা মোৰ দ্বাৰা সম্ভৱ নহ'ব ইয়াৰ উপৰিও লেট্ৰিন বাথৰুম ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো অসুবিধা হ'ব কৰোনা ভাইৰাছৰ মহামাৰীৰ মাজতে চৰকাৰে জীয়ৰীসকলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে সুকন্যা সমৃদ্ধি একাউণ্ট খুলিব বিচৰা সকলক এক বৃহৎ সকাহ দিছে চৰকাৰে যোগ্যতাৰ ক্ষেত্ৰত কিছু পৰিমাণে শিথিলতা দিছে পোষ্ট অফিচৰ নিৰ্দেশনা অনুসৰি সুকন্যা সমৃদ্ধি একাউণ্ট 31 জুলাই 2020 নাইবা তাৰ আগতে সেই সকল কন্যাৰ বাবে খুলিব পাৰিব যাৰ বয়স লকডাউনৰ সময়ত অৰ্থাৎ 25 মাৰ্চৰ পৰা 30 জুনৰ ভিতৰত 10 বছৰ সম্পূৰ্ণ হৈছে এই পদক্ষেপে সেই সকল অভিভাৱকক সকাহ দিব যিসকলে লকডাউনৰ বাবে এই সুকন্যা সমৃদ্ধি একাউণ্ট খুলিব পৰা নাই অন্যথা তেওঁলোকক জনাই থওঁ যে একাউণ্ট 10 বছৰলৈকে খুলিব পাৰে এই চৰকাৰৰ আঁচনিৰ দ্বাৰা ছোৱালী উচ্চ শিক্ষা বিয়া বাৰুৰ খৰচ সহজতে উলিয়াব পাৰে আৰু এই আঁচনিৰ অধীনত কন্যাৰ 21 বছৰ হোৱাৰ লগে লগে ৰিটাৰ্ণ পোৱা যাব আৰু 15 বছৰলৈকে এই টকা জমা থ'ব লাগে অভিভাৱকে যে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুসাধিত চীনা এপ বেন কৰাৰ পাছত ভাৰতৰ উপৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে ৰবিবাৰে এলিমেণ্ট নামৰ স্বদেশী ছ'চিয়েল মিডিয়াৰ এপ্লিকেশ্যন মুকলি কৰিছে যিটো ভাৰতৰ প্ৰথমটো ছ'চিয়েল মিডিয়া ছুপাৰ এপ্লিকেশ্যন বুলি দাবী কৰিছে আৰু এই এপ্লিকেশ্যন তৈয়াৰ কৰাৰ কাৰণে কাম কৰিছিল প্ৰায় 1000তকৈ বেছি IT প্ৰফেচনেল আছে আৰু আৰ্ট লিভিং স্বেচ্ছাকৰ্মী যাক শ্ৰী ৰবি শংকৰৰ দ্বাৰা পৰিচালিত কৰা হৈছিলে ছ'চিয়েল মিডিয়া জগতৰ লগত এলিমেণ্ট নামৰ এই স্বদেশী এপটোৱে ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছএপৰ লগতে বিভিন্ন ক্ষেত্ৰত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে বুলি ক'ব পাৰি প্ৰায় 8টা ভাষাত উপলব্ধ এই এপটো আৰু এই এপ্লিকেশ্যন প্লে ষ্ট'ৰৰ পৰা ডাইৰেক্ট আপোনালোকে ডাউনলোড কৰিব পাৰিব উল্লেখযোগ্য যে বিগত সময়ত এই এপটো ইতিমধ্যে 1 লাখৰ ওপৰত ডাউনলোড কৰা হৈ গৈছে এলিমেণ্ট এপটোৰ জৰিয়তে আপোনালোকে বন্ধুৰ সৈতে উপযুক্ত হোৱাৰ উপৰিও কথা পাতিব পাৰিব ভিডিঅ' কল কৰিব পাৰিব শ্বেয়াৰ কৰিব পাৰিব বিভিন্ন বিষয়বস্তু লগতে বিভিন্ন আৱিষ্কাৰৰ বিষয়ে ইয়াতে দিব পাৰিব ভাৰতীয়
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱনিৰ্মিত ভাৰতৰ কথা কয় সকলো ভাৰতীয় যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে তাক লৈ PM গৰাকীয়ে সদায় প্ৰেৰণা জগাই আছে বিগত দিনত চীনৰ 59টা এপ সম্পূৰ্ণভাৱে নিষিদ্ধ কৰাৰ পাছত বৰ্তমানে বহুকেইটা স্বদেশী এপ সন্মুখলৈ আহিছে আৰু লাখ লাখ ডাউনলোডৰ সংখ্যা বৃদ্ধি পাইছে বুলি আমি ক'ব পাৰোঁ চীন এপ টিকটক বেন হোৱাৰ পাছত ভাৰতীয় এপ চিংগাৰীত ভাৰতীয় স্মাৰ্টফোনত নিজৰ ঠাই বিচাৰিবলৈ সক্ষম হৈছে লগতে নিজৰ ফিচাৰ্ছো প্ৰতিদিনে আপডেট কৰি আছে টিকটকৰ দৰে সৰু ভিডিঅ' বনোৱা এপ্লিকেশ্যন চিংগাৰীত এতিয়া নিজৰ প্ৰতিভা দেখাই টকা উপাৰ্জনৰ সুবিধা পাব আপোনালোকে এপ ডেভেল প্লাছে শেহতীয়াকৈ জনাইছে যে তেওঁলোকে মিউজিক ক্ৰিয়েটৰসকলক তেওঁলোকৰ গানৰ বাবে ভিউজৰ ওপৰত পে'মেণ্ট কৰিব আৰু ইয়াৰ উপৰিও চিংগাৰীয়ে মিউজিক কম্প'জাৰ সকলৰ হিট গানৰ সৈতে ৰেভিনিউ শ্বেয়াৰিং মানে উপাৰ্জনৰ অংশ দিব বুলি কৈছে টিকটক বেন হোৱাৰ পাছৰে পৰা দেশত টিকটকৰ ঠাই 5টা এপ্লিকেশ্যনে ল'বলৈ প্ৰায় সক্ষম হৈছে বুলি ক'ব পাৰি তাৰে ভিতৰত চিংগাৰী মিট্ৰন ৰূপচো মজ আৰু হিপিয়ে হৈছে অন্যতম চহকী বনাঞ্চল আৰু জৈৱ বৈচিত্ৰতাৰে পৰিপূৰ্ণ দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যত কয়লা খনন কৰাৰ বিষয়ক লৈ সমগ্ৰ দেশত প্ৰতিবাদত জোৱা উঠিছিল আৰু আমি সকলোৱেও প্ৰতিবাদ কৰিছিলোঁ এই বিষয়ক লৈ এতিয়া তাকে লৈ চৰকাৰৰ ফালৰ পৰা এক সিদ্ধান্ত লৈছে যে দিহিং পাটকাই হ'ব ৰাষ্ট্ৰীয় উদ্যান এই ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নতিকৰণ কৰিবলৈ মুখ্যমন্ত্ৰী সোণোৱালে ইতিমধ্যে বন বিভাগৰ উচ্চ পদস্থ বিষয়াক যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে